বুদ্ধিমান সকলে কিবা ক'বলৈ প্ৰথমে অন্তৰৰ পৰা অনুভৱ কৰে, তাৰ পিছত সেই সম্বন্ধে মন্তব্য কৰে। কিন্তু মূৰ্খসকলে প্ৰথমে মন্তব্য কৰে আৰু পিছত চিন্তা কৰে। কথাষাৰ কৈছিল হজৰত আলী, যিজন ইছলামৰ চতুৰ্থ খলিফা আছিল। মানুহৰ লগত তেওঁলোকৰ বুদ্ধিৰ পৰিমাণ অনুযায়ী কথা কবা। কথাষাৰ কৈছিল হজৰত আলী, ইছলামৰ চতুৰ্থ খলিফা। কাৰো লগত বাক্যলাপ নকৰালৈকে তেওঁক তুচ্ছ জ্ঞান নকৰিবা। কথাষাৰ কৈছিল হজৰত আলী, ইছলামৰ চতুৰ্থ খলিফা। জ্ঞান আৰু বুদ্ধিমত্তা যিমান বৃদ্ধি হ'ব, ভাষণ সিমান কমি যাব। কথাষাৰ কৈছিল হজৰত আলী, ইছলামৰ চতুৰ্থ খলিফা। কোনেও স্বীকৃতি নিদিলে তুমি তোমাৰ সদাচৰণ অব্যাহত ৰাখিবা। কথাষাৰ কৈছিল হজৰত আলী, ইছলামৰ চতুৰ্থ খলিফা। যেতিয়া মানুহে দুটা পথৰ ভিতৰত যিকোনো এটাক বাছি ল'ব লগা হয়, তেতিয়া সেই বাছনিৰ মাজেদি আচলতে ফুটি উঠে তেওঁৰ নিজৰ চৰিত্ৰ। কথাষাৰ কৈছিল এৰিষ্টটল দাৰ্শনিক। মানুহৰ ভুল ভ্ৰান্তিৰ পৰা চৰিত্ৰ জানিব পাৰি। কথাষাৰ কৈছিল কনফুচিয়াছ। আপুনি সন্মান কৰা মানুহজন মোক দেখুৱাই দিয়ক। আপুনি কেনেধৰণৰ মানুহ মই আপোনাক জনাই দিম। কথাষাৰ কৈছিল থমাছ কাৰ্লাইল। অনুগ্ৰহ কৰি ভিডিঅ'টি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।